गसाइगावनि चौधुरी घाटाव हाथियारजों लोगोसे सानै सुबुंखौ खादों। गंसे फिसा न'निफ्राय बोखांनो हायो हाथियारखौ। थालिर बागान नेग्रा गंसे बैसां न'निफ्राय आखाइजों बानायनाय सिलाइ बोखांनो हादों। गसाइगाव सराइबिल पुलिस थाना आरो रायमना हायुङारि हाग्रामा चौधुरी घाटनिफ्राय सिलाइखौ बोखांनो हायो। खाजानाय सानै सुबुंफोरखौ राजा मुंनि सासे सुबुंनि थालिर बागानाव गार्ड महरै खामानि मावबाय थानाय होननानै मिथिनो मोननाय जादों आरो खाजानाय सानै सुबुंखौ निपुन नार्जारी आरो बृन्दा नार्जारी होननानै मिथिनाय जादों। सानै सुबुङा गावसोर हाथियारखौ दोनाखै होननानै दाबि खालामो आरो गुबुन सोरबासो दोनदों जानांगौ होननानैबो फोरमायदों होननानै मिथिहोयो एसडिपिअ मन्टुराम बरा बिथाङा। আমাৰ পুলিচ আৰু এছএছবি তৰফৰ পৰা এটা খবৰ আছিলে যে বাগানৰ ভিতৰত এটা আৰ্মছ এটা লুকুৱাই ৰাখিছে। সেই অনুসৰি আমি এছএছবিৰ লগত আহিলোঁ। আহি এইটো চৌধুৰী ঘাটৰ এখন কলা বাগান আছে ৰাজা নাৰ্জাৰী। সেই কলা বাগানত যিটো টঙি বুলি কয়, যিটো মানুহ ওপৰত উঠি থাকে যে, তাত চালোঁ। চাই পেলাই এটা হেণ্ডমেড আৰ্মছ এটা পাইছোঁ আৰু দুজন মানুহ আমি মানে আটক কৰিছোঁ। কি নাম মানুহজন এজন হ'ল বৃন্দা নাৰ্জাৰী, এজন হ'ল ৰিপুন নাৰ্জাৰী। ইয়াতে কিয় থাকে? তেওঁলোক ইয়াত চকীদাৰ কৰে, কলাক্ষেত্ৰত মানে ডেইলি পাৰ নাইট 300 টকা কৰি মানে হাজিৰা পায়। কিয় ৰাখিছে আৰ্মছটো? এতিয়া তেওঁলোকে কৈছে যে আৰ্মছটো বেলেগে ৰাখি গৈছে, তেওঁলোকৰ নহয় বুলি কৈছে। আচ্ছা, এতিয়া পৰৱৰ্তী তদন্ততহে আমি ক'ব পাৰিম যে একচুৱেলি আৰ্মছটো কোনে ৰাখিছে, তেওঁলোকৰ নে বেলেগৰ। কিবা গুলি